প্ৰেজলত সকলোকে মই শুভেচ্ছা জনাইছোঁ আৰু আজি এটা বেলেগ এটা আপোনালোকক ভিডিঅ' মই দিব বিচাৰিছোঁ। সেইটো হৈছে ঘৰতে বনোৱা যি চিমেণ্ট বালিৰ ইটা। আৰু এয়া আমি ঘৰতে ইটা বনাই আছোঁ। এয়া আমাৰ কেম্পাছ আৰু ৰাতিপুৱা বনোৱা হ'ল। এতিয়া আমাৰ এজন ভাইয়ে বনাই আছে, মই তাক শিকাই দিছোঁ। ধুনীয়াকৈ বনাই আছে। প্ৰথমতে এইটো ফাৰ্মাৰ। এই ফাৰ্মাৰটো ইয়াত নাপায়, এইটো মেঘালয় শ্বিলঙত পায়। এইটো ইয়াত বালি আৰু মছলা ভৰ্তি কৰা হ'ল। এতিয়া ইয়াত ধুনীয়াকৈ লৈ আহিছে। এতিয়া এইটোত ৰাখিব। চাবচোন কিমান ধুনীয়া হয়। আৰু বহুত ভাল, এই ইটাটো বহুত ভাল। কাৰণ ৰঙা ইটা এতিয়া বহুত দাম। এইখিনি এতিয়া বনাই আছে। আৰু মই নিজে লাগিছোঁ। আচলতে মই ইহঁতক বনাবলৈ শিকাই দিছোঁ। শৰীৰটো ভাল থাকিবৰ কাৰণে এইবিলাক কাম আচলতে নিজে বাছি উলিয়াইছোঁ। আৰু এতিয়া যিহেতু আমি চব বস্তু ভেজাল খাওঁ, চব বস্তু ভেজাল হয়, আৰু সেইটো কাৰণে যিমান পাৰোঁ আমি এক্সাৰচাইজ কৰিব লাগে শৰীৰটো ভালে ৰাখিবৰ কাৰণে। ৰাতিপুৱাই 5:30 উঠি খোজকাঢ়ি আহিছোঁ। খোজকাঢ়ি আহি এয়া কামত লাগিছোঁ। এখন ৱাল গাঁঠিবলৈ যদি মিস্ত্ৰীৰ 3 দিন লাগে, তেতিয়াহ'লে এইটো ইটাৰে যদি মিস্ত্ৰীয়ে ৱাল গাঁঠে, তেতিয়াহ'লে 3 দিনৰ ঠাইত এদিনত আপোনাৰ ৱালখন কমপ্লিট হ'ব। আৰু প্লাষ্টাৰত চিমেণ্ট কম খাব। সেইকাৰণে ইটাটো এটা বেলেগ কথা, কিন্তু তাৰপিছত ডাঙৰ কথা হৈছে যে আমি পৰিশ্ৰমী হ'ব লাগে, পৰিশ্ৰম কৰিব লাগে, আমি এলেহুৱা হ'ব নালাগে। আৰু মই যিমান পাৰোঁ পৰিশ্ৰম কৰিবলৈ চেষ্টা কৰোঁ শৰীৰটো ভালে ৰাখিবৰ কাৰণে। ৰাতিপুৱা 45 মিনিট 1 ঘণ্টা খোজকাঢ়ি আহোঁ আৰু তাৰপিছত এনেকুৱা কিছুমান কামবিলাক নিজে উলিয়াই লওঁ। পবিত্ৰ বাইবেলত কৈছে যে আমি এলেহুৱা হ'ব নালাগে। এলেহুৱাৰ যিটো দৰিদ্ৰতা ডকাইতৰ নিচিনা আহিব বুলি কৈছে, বাইবেলত কোৱা হৈছে। সেইটো কাৰণে আমি সদায় কাম কৰিব লাগে। একো নাই, এই ঘৰৰ কাম। তো আপোনালোকে এনেকুৱা ধৰণৰ কিছুমান যদি আছে, নিজে কাম উলিয়াই লওক ঘৰত, আৰু শৰীৰটো ভাল থাকিব, লগতে কামখিনি হ'ব। মই নিজে কৰিছোঁ আৰু মই দেখাই দিছোঁ। এতিয়া পাৰিছে সিহঁতে। বনাই আছোঁ, অলপ শৰীৰৰ এক্সাৰচাইজ হৈছে, লগতে ইটাও বনি আছে। বাউণ্ডাৰী ৱাল দিম বুলি ভাবিছোঁ। ধন্যবাদ।